এই 6 দল দাবী সন্দৰ্ভত আমি এতিয়া ঐক্যবদ্ধভাৱে সংগ্ৰাম আৰম্ভ কৰিছোঁ আৰু কৰিম। আৰু এই সংগ্ৰামৰ নেকি যিদৰে আমি সংগ্ৰাম কৰিম, যিদিন তীব্ৰ আমি আন্দোলন গঢ়ি তুলিম, তাৰ সেই সংগ্ৰামৰ সন্মুখীন হ'বলৈ পীযুষ হাজৰিকা ডাঙৰীয়া আপুনি সাজু হৈ থাকক। ভূমি উচ্ছেদ কৰি যি ধৰণে তেখেতে ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰিব বিচাৰিছে, সেইটো আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি কেতিয়াও মানি নলওঁ। এতিয়া আমি কেৱল তিৱা নহয়, তিৱাৰ লগতে প্ৰতিৱেশী যিমান জনগোষ্ঠী আছে আমি সকলোৱে ঐক্যবদ্ধ হৈছোঁ। নগাঁও, মৰিগাঁও, কাৰ্বি আংলঙৰ কোনো কথা নাই। তেওঁ পাহৰি গৈছে যে এইটো আনডিভাইডেড গোভা কিংডম হয়, এইটো গোভা ৰাজ্য আছিলে এটা সময়ত। তেওঁ ক'ত অধিকাৰ পালে আমাক কাৰ্বি আংলং, নগাঁও অমুকত বসবাস কৰা বুলি বিভাজিত কৰিবৰ কাৰণে? বিজেপি পীযুষ হাজৰিকা পীযুষ হাজৰিকা পীযুষ হাজৰিকা পীযুষ হাজৰিকা মুৰ্দাবাদ। দেশ দিম মাতি নিদিওঁ, গুলি খাম মাতি নিদিওঁ, দেশ দিম মাতি নিদিওঁ, গুলি খাম মাতি নিদিওঁ। পীযুষ হাজৰিকা পীযুষ হাজৰিকা পীযুষ হাজৰিকা মুৰ্দাবাদ। ট্ৰাইবেল ইউনিটি লং লিভ, খিলঞ্জীয়া লং লিভ। জয় তিৱালে, জয় অসম, জয় তিৱালে। জাগিৰোডখন তিৱা অধ্যুষিত এলেকা আৰু তথা জনজাতীয় অধ্যুষিত এলেকা। তেখেতে জনজাতীয়সকলৰ ভোট লৈ বিজয়ী হয়। তেখেতে জনজাতীয়সকলক, তিৱাসকলক যেনেধৰণে তেখেতে অত্যাচাৰ কৰিছে, তেখেতে ভূমি উচ্ছেদ কৰি যি ধৰণে তেখেতে ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰিব বিচাৰিছে, সেইটো আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি কেতিয়াও মানি নলওঁ। আৰু তেখেতে যি ধৰণে আমাৰ মাননীয় প্ৰাক্তন সভাপতি চেনিৰাম মালাং ডাঙৰীয়াক যি ধৰণে অপমান কৰিলে, ধিক্কাৰ জনাইছোঁ। আৰু মোক তেখেতে কৈছিলে যে এৰেষ্ট কৰক। তেখেতৰ যি ধৰণে তেখেতে ধমকি দমন কৰিব বিচাৰে, তেখেতৰ যি অহংকাৰ, সেইটোত এদিন তেখেতৰ সেই অহংকাৰ তেখেতৰ এদিন পতন হ'ব, সেইটো স্পষ্ট কথা। পীযুষ হাজৰিকা ডাঙৰীয়াই যে বাৰে বাৰে তেওঁ কৈ আছে, তুমি মৰিগাঁৱৰ, তুমি ইয়াত কিয় আন্দোলন কৰিব আহিছা? মোক কৈছে তুমি কাৰ্বি আংলং, তুমি ইয়াত কিয় আন্দোলন কৰিব আহিছা? আমাৰ এনেকৈ কেন্দ্ৰীয় সভাপতি, তেওঁৰ ঘৰ হৈছে নগাঁও জিলা নামগাঁও, তেওঁ কৈছে তুমি নগাঁৱৰ, তুমি ইয়াত কিয় আন্দোলন কৰিব আহিছা? নগাঁও, মৰিগাঁও, কাৰ্বি আংলঙৰ কোনো কথা নাই। তেওঁ পাহৰি গৈছে যে এইটো আনডিভাইডেড গোভা কিংডম হয়, এইটো গোভা ৰাজ্য আছিলে এটা সময়ত। তেওঁ ক'ত অধিকাৰ পালে আমাক কাৰ্বি আংলং, নগাঁও অমুকত বসবাস কৰা বুলি বিভাজিত কৰিবৰ কাৰণে? তেওঁ ক'ত কথা পালে সেইখিনি? এইবোৰ কথা আমি প্ৰত্যুত্তৰ দিব আমি সাজু হৈছোঁ, আমি ঐক্যবদ্ধ হৈছোঁ। আমাৰ লগত গোৰ্খাসকল আছে, কাৰ্বিসকল আছে, ইয়াৰ লগত আমাৰ তিৱাৰ লগতে প্ৰতিভা যিমান জাতি জনগোষ্ঠী আছে আমি ঐক্যবদ্ধ হৈছোঁ। আৰু পীযুষ হাজৰিকা যিটো নেকি তেওঁ যিটো নেকি দম্ভালি মাৰা যিটো চৰিত্ৰ, তেওঁ আমি পতন কৰিবলৈ আমি সাজু হৈছোঁ। আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা আৰু গোটেই বিহিতাবাসী বা আমলিঘাটবাসী, সিন্দিঘৰবাসী ৰাইজে আহি যি চৰকাৰে যি মাটি যি জৰীপ কৰিছিলে বা উচ্ছেদৰ কাৰণে যি অভিযান চলাইছে, তাৰ এগেইনষ্টত আমি আহি মুখ্যমন্ত্ৰী আৰু চিফ ছেক্ৰেটাৰীক আমি স্মাৰক পত্ৰ আমাৰ মৰিগাঁও জিলাৰ আয়ুক্ত মহোদয়ৰ হাতৰ পৰা আমি ইয়াত দিছোঁ। হয়, মন্ত্ৰী মহোদয়ে যিদৰে নেকি ভয় ভাবুকিৰে আমাৰ মানুহখিনিক দমন কৰিব বিচাৰিছে, তেওঁ যিমানেই দমন কৰিব চেষ্টা কৰিব, আমি সিমানেই শক্তিশালী হ'ম। আমাৰ শক্তি সিমানেই আমি প্ৰদৰ্শিত কৰিম। আৰু তেওঁ জানি থোৱা উচিত যে এতিয়া আমি কেৱল তিৱা নহয়, তিৱাৰ লগতে প্ৰতিৱেশী যিমান জনগোষ্ঠী আছে আমি সকলোৱে ঐক্যবদ্ধ হৈছোঁ। আৰু তাৰে প্ৰথমটো আমি আজি আৰম্ভণি কাৰ্যসূচী আমি তিৱা ছাত্ৰ সন্থা আৰু অল আছাম গোৰ্খা শ্ৰেণী ইউনিয়ন আমি জইণ্টলি আজি মুখ্যমন্ত্ৰী আৰু চিফ ছেক্ৰেটাৰী আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ যে জাগিৰোডৰ এই সিন্দিঘৰ অঞ্চলত কোনো কাৰণতে টাউনশ্বিপ হ'ব নোৱাৰিব। অকল সিন্দিঘৰে নহয়, আমাৰ স্পষ্ট কথা, তিৱা অট'নমাছ কাউন্সিল এৰিয়াত কোনো কাৰণতে এইটো ছেটেলাইট টাউনশ্বিপ আমি কোনো কাৰণতে একচেপ্ট নকৰোঁ। তিৱা অট'নমাছ কাউন্সিল এৰিয়াত তেওঁলোকে য'ত দিয়ে দি লওক, আমাৰ ক'বলগীয়া নাই। আৰু আমাৰ যি নেকি পূৰ্বৰ দাবী, যিটো 6 দল দাবী, এই 6 দল দাবী সন্দৰ্ভত আমি এতিয়া ঐক্যবদ্ধভাৱে সংগ্ৰাম আৰম্ভ কৰিছোঁ আৰু কৰিম। আৰু এই সংগ্ৰামৰ নেকি যিদৰে আমি সংগ্ৰাম কৰিম, যিদিন তীব্ৰ আমি আন্দোলন গঢ়ি তুলিম, তাৰ সেই সংগ্ৰামৰ সন্মুখীন হ'বলৈ পীযুষ হাজৰিকা ডাঙৰীয়া আপুনি সাজু হৈ থাকক।